বাদামে মানে মাথাটো বেয়া কৰি দিছে না বাদাম বাদাম দাদা বাদাম বাদাম আমার কাছে নাই গো বাবা কাঁচা বাদাম আমার কাছে শুধু পাবে ভাজা বাদাম শালা ইয়াক আজি মই কি হরে কি কৰা যায় ঘৰতো বাদাম বাহিৰতো বাদাম সে শান্তি নোপোৱা হৈছো দেই বাদাম বাদাম খাবি খা 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 বাদাম খা খা বাদাম খা বাদাম খা তুমি মোক খং কৰি কি হ'ব লোকে আজি ডাঙৰ ঘৰ বনাইছে গাড়ী লৈছে তুমি কি কৰিছা তুমি একো কৰিব পৰা নাই তুমি খাই থাকা আজি ডাঙৰ ঘৰ বনাইছে গাড়ী লৈছে তুমি কি কৰিছা তুমি একো কৰিব পৰা নাই তুমি খাই থাকা কৰো ৰাস্তাতে ওলাই যাওঁ দৰ্শকক স্বাগতম জনাইছোঁ জেচি নিউজলৈ আৰু আজি আপোনালোকক দেখাম যে অসমৰ মানুহে বাদাম বিক্ৰী কৰি কিমানখিনি উন্নতি সাধন আজি দেখাম আপোনালোকক সেই বাদাম বেপাৰীজন যিজন বাদাম বেপাৰী নেকি একদম বাদাম বিক্ৰী কৰি কোটিপতি হৈছে তো বলক আমি যাওঁ আৰু মোৰ লগত কেমেৰা পাৰ্চন আছে ধ্ৰুৱজ্যোতি একদম প্ৰিয় দৰ্শক আমি আহি পাইছোঁ সেই বাদাম বেপাৰীজনৰ ওচৰত যিজন বাদাম বেপাৰী মই অলপ আগতে আপোনালোকক কৈছিলোঁ আৰু যিজন বাদাম বেপাৰী নেকি বাদাম বিক্ৰী কৰি সফলতা লাভ কৰিছে আৰু সেই বাদাম বেপাৰীৰ আহক আমি কেনেকৈ ইমানখিনি উন্নতি কৰিছে আমি বাদাম বেপাৰীজনৰ পৰা জানো বাদাম দিয়কচোন ৰ'ব হে ৰ'ব 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 মই সাংবাদিক বাদাম খাব মানে এখন বাদাম নাখালে আমি থাকিব নোৱাৰো মিনিট ৰ'ব মই পইচাকেইটা মিলাই লওঁ ধ্ৰুৱ তুমি কেমেৰা এংগলটো মিলাই লোৱা কি হে তুমি ইমান বছৰ কাম কৰিলা মোৰ লগত কেমেৰা কেনেকৈ ল'ব লাগে নাজানা যিহেতু বাদাম মেইন গতিকে বাদামৰ পৰা কেমেৰা লোৱা ঠিক আছে আপুনি যে বাদাম বিক্ৰী কৰি কিনে ইমান সফলতা অৰ্জন কৰিছে ইয়াৰ আঁৰত আপোনাৰ কোন আছে মোৰ পৰমপত্নী কি হরে ইমান জোৰে পেলাইছা আজিৰ পৰা গান্ধী লৈহে আহিম মই ঘৰত আৰু এনেকৈ মই বাদাম বিক্ৰী কৰি
সফলতা অৰ্জন কৰিলোঁ। এতিয়া গম পালে আপোনালোকে মোৰ কাহিনীটো হয় আজিকালি হৈছে ট্ৰেইনতো বাদাম খায়ে তো আজিকালি মানুহে লেট্ৰিনতো বাদাম খায় হয় তো বহুত বহুত ধন্যবাদ ছাৰ আপুনি আমাক এইখিনি তো আপোনালোকে গম পালে আজি এজন বাদাম বেপাৰীৰ সফলতাৰ বিষয়ে আপোনালোকক জনালোঁ আৰু এনেকুৱা ধৰণৰ নিউজ আপোনালোকে পাই থাকিব জেচি নিউজত চাই থাকিব সকলোৱে ইমান সফলতা নাই ময়ো বাদাম বিক্ৰী কৰিম ময়ো সফলতা অৰ্জন কৰিম বাদামৰ টুকুৰিটো মোৰ আছে বাদাম বাদাম ৰচোন ৰ বাদাম বাদাম ঐ দাদা বাদাম লাগিছিলে বাদাম আছে আছে বাদাম আছে আছে কি বাদাম ভাজা বাদাম ভাজা বাদাম হে কেঁচা বাদাম নাই ভাল ভাজা বাদাম খাওক কোনোবাই খাই নেকি দাদা কেঁচা বাদাম হে খাই আজিকালি দাদা আহকচোন ভাজা মোক মই আপোনাক কমতে দিম দাদা কেঁচা বাদাম কিমান খাই মানুহে বাদাম দেখোন বিক্ৰীয়ে নহয় আজি আগত যাওঁ বাদাম ইয়াতে বহো নেকি ইয়াতে বহি যাওঁ ভাগৰো লাগিছে বাদাম দাদা ভাজা বাদাম মানে বিক্ৰী কেনেকে কৰিবি কেঁচা বাদাম চব কেঁচা বাদাম মাতাই খাই দিছে কেঁচা বাদাম বাদাম ভাজা বাদাম কেঁচা বাদাম নাই দাদা কেঁচা বাদামে লাগিছিল দাদা লৈ যাওক দাদা মই কমতে দিম আপোনালোকক বাইদেউ লৈ যাওক মই কমতে দিম কি কৰিম এতিয়া গাঁৱে ঘূৰি সকলোতে ঘূৰিলোঁ কিন্তু এই ভাজা বাদাম বিক্ৰী কৰিব নোৱাৰিলোঁ কি কৰোঁ কেঁচা বাদামৰো চাহিদা বেছি ভাজা বাদামো এতিয়া হেৰি কৰিব নোৱাৰোঁ কেঁচা বাদামো কিনিব নোৱাৰোঁ কেনেকৈ কি কৰিম কেনেকৈ মই বেপাৰখন কৰিম মন বেয়া নকৰিবা এটা কাম কৰোঁ দিয়া কেঁচা বাদামৰ চাহিদা বেছি যদি আমাৰ তাতো ইমানখিনি নাই গতিকে এটা কাম কৰা যাওক লোন এটাকে লওঁ নেকি লোন ল'ব পাৰি অৱশ্যে লোন এটাকে লৈ বেপাৰটো আৰম্ভ কৰা যাওক কিন্তু লোনটো ল'লেতো ভালেখিনি পইচা লাগিব কাৰণ কেঁচা বাদামৰ মানে মাৰ্কেট ভেলু বহুত বেছি এতিয়া ঠিক আছে তেতিয়াহ'লে আমি এটা কাম কৰোঁ কালিয়ে যাই লোনটো লৈ লওঁ ঠিক আছে তেনেহ'লে সেইটোৱে কৰা যাওক ন ঠিক আছে পইচাখিনিতো পালোঁ এতিয়া বাদামখিনি কিনি আনোগৈ হেল্ল' শুনছা না নাই
নেটৱৰ্কে নাপায় ৰ একদম গাছৰ ওপৰত উঠা লগা হৈছিল কিনো কৰছা বাদাম বেছি পইচা দি মোক দিয়ক বাদাম কিনি বাপা ওই ভাগৰ মই বাদাম বেছি No, 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 no. বহুত দিন হ'ল না একো বেপাৰ কৰিব পৰা নাই তাকেইতো কি কৰা যায় এতিয়া বাদামৰ বেপাৰটোৱে ভাল আছিল না ইমান ভালেখিনি একদম কৰিছিল ভাল আছিলে দেই বাদামৰ বেপাৰটো বাদাম নেকি বাদামটো ওলাই আছে এই পইচাটো লৈ যোৱা পইচা লৈ যোৱা নহ'লে বেলেগে লৈ ল'ব নহয় এইটো কি আরে টুকুৰিটো তো মই কিনা টুকুৰিটো হতো এইটো আমাৰ নহয় নেকি আরে বাদামো একে কি হ'ল এ তাৰ মানে ভাজা বাদামো কোনো নাখায় কেঁচা বাদামো কোনো নাখায় তো বন্ধুসকল কাহিনীটো আমি এইখিনিতেই সমাপ্ত কৰিলোঁ আশা কৰোঁ আপোনালোকে আমাক মৰম দিব ধন্যবাদ জয় আই অসম No, 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 no. বাদামৰ শুটিং শেষ বাদামৰ শুটিং কমপ্লিট মোৰ বাদাম কতে ভাই এইটো ৰাখছো কেমেৰা দিয়ক মই খাই লওঁ